নমস্কাৰ জনাই মই বনশ্ৰী কোচ ধেমাজি ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইখন লখিমপুৰ জিলাৰ ঢকুৱাখানা মহকুমাৰ অন্তৰ্গত গন্ধিয়া উচ্চ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়ে সহকাৰী শিক্ষক শ্ৰীযুত প্ৰদীপ শৰ্মাদেৱ তেখেতক আজি তেখেতৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু সহকৰ্মীসকলে এইদৰে ঘৰৰ পৰা আদৰি নিবলৈ আহিছে। হয়তো আমি অনুভৱ কৰিব পাৰিছোঁ কেনেকুৱা এটা সময়ত তেওঁ কেনেকৈ আদৰি নিব আহিছে। তেখেতৰ জন্ম হৈছিল 1962 চনৰ আগষ্ট মাহৰ 1 তাৰিখে। তেখেতৰ ঘৰ তেখেতৰ বিদ্যালয় প্ৰায় 1 কিলোমিটাৰ মানৰে দূৰত্ব হয়। ছাত্ৰ ছাত্ৰী আৰু সহকৰ্মীসকল ৰৈ আছে তেখেতৰ বাবে গেটৰ মুখতে। সকলোৰে মনবোৰ ডাৱৰীয়া আজি। ছাৰক আদৰি নিবৰ বাবে তেওঁলোক ৰৈ আছে। ছাত্ৰ ছাত্ৰীসকলে ছাৰৰ অফিচ ৰুমলৈকে ছাৰক আদৰি নিছে। দুখবোৰ আৰু ঢাকি ৰাখিব পৰা নাই তেওঁলোকে। বিদায়ী কেকে কিজানি অকণমান সকলোৰে দুখৰ মনবোৰ হাঁহি বিৰিঙাবলৈ চেষ্টা কৰিব পাৰি এইবাৰ। চনৰ 1 আগষ্ট এই দিনটোতে তেখেতে শিক্ষকতা জীৱনৰ আৰম্ভণি কৰিছিল এইখন বিদ্যালয়তে। আৰু 2022 চনৰ 31 জুলাইলৈকে অৰ্থাৎ শিক্ষকতা জীৱনৰ শেষৰ দিনটোলৈকে তেখেতে এইখন বিদ্যালয়তে তেখেতৰ জ্ঞানৰ পোহৰ বিলাই গ'ল। শিক্ষকতা জীৱনৰ সেই মমবাতিডাল গলি গলি এতিয়া হয়তো শেষ পৰ্যায় পাইছেগৈ। বহু ছাত্ৰৰ জীৱনক তেওঁ পোহৰাই তুলিলে। সেইবাবে তেওঁ সকলোৰে শ্ৰদ্ধাৰ আৰু আদৰ্শৰ শিক্ষক। বিদ্যালয়খনৰ চৌহদতে লাগি থকা এখন আটকধুনীয়া ষ্টেডিয়াম। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এই খেলপথাৰতে খেলিব পাৰে। সঁচাকৈ বিদ্যালয়ৰ পৰিৱেশটো অতি মনোমোহা। আজি 17 আগষ্ট তাৰিখে তেখেতক বিদ্যালয়ৰ পৰা আনুষ্ঠানিকভাৱে বিদায় দিবলৈ ওলাইছে। এয়া বিদায়ী সম্বৰ্ধনাৰ অনুষ্ঠান। এখন মানপত্ৰৰে শৰাই, চেলেং চাদৰ, গামোচা আদিৰে তেখেতৰ সম্বৰ্ধনা জনাইছে। আৰু তেওঁ আহিবলগীয়া দিনবোৰ যাতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু হৈ উঠে তাৰেই কামনা কৰিছে সকলোৱে। ছাত্ৰ ছাত্ৰীসকলেও তেখেতৰ সম্বৰ্ধনা জনাইছে, তেওঁৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিছে। প্ৰদীপ শৰ্মা ছাৰ মোৰ মহা হোৱাৰ বাবে মই তেখেতক অতি ঘৰুৱাভাৱে জানো। তেখেতে বিদ্যালয়ত কেৱল শিক্ষাদানৰ বাবেই জড়িত নহয়, তেখেতে বিদ্যালয়ৰ বিভিন্ন অনুষ্ঠানত আগভাগ লৈছিল। কেৱল বিদ্যালয় নহয়, গাঁৱৰো বিভিন্ন অনুষ্ঠানৰ লগত তেখেত জড়িত। অসম সাহিত্য সভাৰ মাছখোৱা শাখাৰ লগতো তেখেতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। তেখেত লগতে এজন গীতিকাৰ সুৰকাৰ।
গান গায়ো ভাল পাইছিল, শিকায়ো ভাল পাইছিল আৰু বিভিন্নজনক সহায় কৰিও তেখেতে খুবেই ভাল পাইছিল। তেনেকুৱা এজন শিক্ষকক আজি শিক্ষকতা জীৱনৰ পৰা বিদায় দিবলৈ পাই সকলোৱে অশ্ৰুসিক্ত হৈ পৰিছে। তেখেতসকলৰ বন্ধুসুলভ এগৰাকী সহকৰ্মী হেৰুৱাবলৈ পাই তেখেতসকলে অশ্ৰুসিক্ত হৈ পৰিছে। কাৰণ শৰ্মা ছাৰ সকলোৰে লগত বন্ধুসুলভ আছিল আৰু ঘৰুৱাভাৱেই হওক বা কৰ্মসূত্ৰেই হওক সকলোৰে লগত এটা ভাল সম্পৰ্ক ৰাখিছিল। এয়া তেখেতৰ সহধৰ্মিনী। এজনৰ পিছত আনজন বক্তাই তেখেতৰ প্ৰত্যেকটো ভাল গুণৰ বিষয়ে জনাই গৈছে আৰু প্ৰত্যেকৰ মনতে দুখে আৱৰি ধৰিছে। এনেদৰেই প্ৰতিজন বক্তাৰ পৰা আমি বক্তব্যবোৰ শুনি গ'লোঁ। বেছি নাজানো তেখেতৰ বিষয় লৈ, কাৰণ মই যেতিয়া মোৰ এই বিদ্যালয় বন্ধুৰা সফল নহ'বলৈ পায়, যদি আমি স্কুলীয়া শিক্ষাৰ লগতে যদি আনুষংগিক কিছুমান অৱশেষত সেই বিশেষ ক্ষণটো আহিল। বিদায়ী প্ৰাৰ্থীৰ একাষাৰ অশ্ৰুসিক্ত হৈ তেখেতৰ বক্তব্য দাঙি ধৰিলে। ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে আপোনালোক সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰি আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।